স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেলটিলৈ। আপোনালোকে SSCৰ এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰে আপোনালোকক ভিডিঅ'টোত সম্পূৰ্ণকৈ দেখুৱাওঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আপোনালোকে যিকোনো ব্ৰাউজাৰত এটা অপেন কৰি আপোনালোকে চাৰ্চ বাটন ক্লিক কৰক ssc.nic.in ডট এটা থাকি গৈছে বাৰু, একো নাই, মই বাৰু একো নাই। তাৰপিছত আপোনালোকে এই প্ৰথম ৱেবছাইটতে ক্লিক কৰি দিয়ক। তাৰপিছত আপোনালোকৰ মোবাইলৰ 3 বাটনত দেখিবলৈ পাব। আপোনালোকে তলত স্ক্ৰল ডাউন কৰি ডেস্কটপ ছাইডত ক্লিক কৰি দিয়ক। আপোনালোকে অলপ সময় ৱেইট কৰিব। আপোনালোকে ওপৰত দেখিবলৈ পাব এডমিট কাৰ্ড বুলি। আপোনালোকে এই এডমিট কাৰ্ডত ক্লিক কৰি দিয়ক। তাৰপিছত আপোনালোকে ৰাইট ছাইডে দেখিবলৈ পাব নৰ্থ ইষ্ট ৰিজন। আপোনালোকে তাত ক্লিক কৰি দিয়ক। একেবাৰে 4 নম্বৰত হয়। তাৰপিছত অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত বেলেগ এখন ইণ্টাৰফেচ আহিব। তাৰপিছত এটা এড আহিল, এইটো কাটি লওক, কোৰান চিন দেখিবলৈ গৈছে। তাৰপিছত অলপমান স্ক্ৰল ডাউন কৰি যাব। তাৰপিছত ৰাইট ছাইডৰ পৰা 2 নম্বৰত ক্লিক কৰিব ষ্টেটাছ এণ্ড এডমিট কাৰ্ড ফৰ কনষ্টেবল GD CAPS NIA ক্লিক কৰি দিয়ক। ক্লিক হেয়াৰ আছে। তাৰপিছত আপোনালোকে নিজৰ ৰোল নম্বৰ বা ৰেজিষ্ট্ৰেশ্যন বা কেণ্ডিডেটৰ নাম আপোনালোকে ডাউনলোড কৰিব পাৰি। তাৰপিছত মই এতিয়া ৰোল নম্বৰ ডাউনলোড কৰি নিজৰ ৰোল নম্বৰ পেষ্ট কৰি দি আছোঁ। আপোনালোকে লিখি দিলেও হ'ব। এতিয়া মই তাৰপিছত ডেট অফ বাৰ্থটো দি আছোঁ। তাৰপিছত আপোনালোকে ক্লিক টু ন' দ্য ষ্টেটাছ এণ্ড এডমিট কাৰ্ড ক্লিক কৰি দিয়ক। তাৰপিছত আপোনালোকে দেখিবলৈ পাব, একেবাৰে ৰাইট ছাইডে দেখিবলৈ পাব, তলত স্ক্ৰল ডাউন কৰাৰ পিছত একেবাৰে তলত ডাউনলোড এডমিট কাৰ্ড, তাতে ক্লিক কৰি দিয়ক। তাৰপিছত আপোনালোকে অলপমান ৱেইট কৰিব। ইয়াতে ডিছক্লেমাৰ আছে, আপোনালোকে ডিছক্লেমাৰটো পঢ়িব পাৰে। মই য়েছ আই এগ্ৰীত ক্লিক কৰি আছোঁ, আপোনালোকে ক্লিক কৰিব। তাৰপিছত সম্পূৰ্ণকৈ এডমিট কাৰ্ডখন ওলাই আহিছে। আপোনালোকে এডমিট কাৰ্ডখনো কেনেকৈ ডাউনলোড কৰে আপোনালোকে এতিয়া দেখুৱাই আছোঁ। এডমিট কাৰ্ডখন ওলাইছে। আপোনালোকে 2 ধৰণে ডাউনলোড কৰিব পাৰি। আপোনালোকে 3 বাটনত ক্লিক কৰি আপোনাক দেখুৱাই আছোঁ। ইয়াতে তলত যাব শ্বেয়াৰ বুলি, শ্বেয়াৰত ক্লিক কৰি দিয়ক। তাৰপিছত ম'ৰত ক্লিক কৰি দিব। ম'ৰত ক্লিক কৰাৰ পিছত ইয়াতে আছে হোৱাটছআপৰ ওচৰত ছেভ ড্ৰাইভ, তাৰ মাজত আছে প্ৰিণ্টত ক্লিক কৰি দিয়ক। মই এতিয়া প্ৰিণ্ট ক্লিক কৰি আছোঁ। প্ৰিণ্টত ক্লিক কৰাৰ পিছত আপোনালোকে তলত কেইখন পেজ আছে, 15খন পেজ আছে। আপোনালোকে ছেভ বাটনত ক্লিক কৰি এতিয়া আৰু ছেভ ক্লিক আহিছে ডাউনলোডত, ছেভ কৰি দিলোঁ মই এডমিট কাৰ্ডখন। এতিয়া এডমিট কাৰ্ডখন ছেভ হৈ গ'ল। এতিয়া আৰু কেনেকৈনো ডাউনলোড কৰে আৰু এটাৰ পদ্ধতি সেইটো দেখুৱাইছোঁ আপোনালোকক। তাৰপিছত আপোনালোকে আকৌ এবাৰ মই ৰোল নম্বৰটো ইয়াত ক্লিক কৰি ডেট অফ বাৰ্থ ক্লিক কৰি আপোনালোক আৰু এবাৰ দেখুৱাইছোঁ। মই পেষ্ট কৰিলোঁ এতিয়া মই ডেট অফ বাৰ্থটো ক্লিক কৰিলোঁ। ক্লিক টু ন' এটা ক্লিক কৰিছোঁ। তাৰপিছত আপোনালোকে অলপ ৱেইট কৰিব। ৱেইট কৰাৰ পিছত এতিয়া আপোনালোকে আকৌ এবাৰ ওপৰত প্ৰিণ্ট বুলি আছে, ওপৰত একেবাৰে ওপৰত এডমিট কাৰ্ডখনত প্ৰিণ্ট বুলি আছে, তাতে প্ৰিণ্ট বুলি ক্লিক কৰি দিয়ক। প্ৰিণ্ট বুলি আছে তাতে এতিয়া মই গোটেইখিনি পেজ ছেভ কৰিম। মই ছেভ বুলি ক্লিক কৰোঁ ওপৰত, ৰাইট ছাইডে ওপৰত একেবাৰে। তাৰপিছত ছেভ বুলি আছে। আপোনালোকে এডমিট কাৰ্ডখন এতিয়া ছেভ হৈ গ'ল। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু লগতে যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।